Rengma Naga Cultural Society Diphu Zone atum patirpi ponsi NZANG NGADA 2023 May pado pon. Pini phai kunia chiklo ni phai ko ra troxiar nia da por phai ke malong pen teko Rengma village Diphu along NZANG NGADA 2023 May pado pon lo. Harmony is diversity celebrating NGADA festival together pu athepi and ponsi pini Rengma Naga Cultural Society atum patirpi pon. Pini May along Karbi Anglong Autonomous Council pen MEC Pentango Rengma, MEC Johnny Timong, MEC Visit Crow, MEC Mongwe Rongpi, Naga Rengma Cultural Society Diphu Zone Meipu, Daniel Jishing Rengma, Kongchun Bang, Kawalo Sip Rengma, Lapen, Pinang An Naga Rengma, Lapen, Kapre Kakhe Tumta Nang Chitong Dunsi, Misen Pen, Nei Pdo Ponlo. তেতিয়া আমি যীশু খ্ৰীষ্ট জানা নাছিলো তেতিয়া আমি সংহাৰী হে আছিলো আমি তেতিয়া খ্ৰীষ্টিয়ান বুলিতো নাই আমি নেচাৰ worshipper মাটি দিব পাৰো পাথৰ দেখিলে পূজা কৰিব পাৰো এইবোৰ এনেকুৱা সিস্টেমত আহিছিল বিকজ খ্ৰীষ্টিয়ানিটি আমাৰ ৰেংমা মাজত আহাটো নট ইভেন 150 years কিন্তু আজি আমাৰ মাজত অলপমান কনফিউজন এটা হৈছিল মাজতে যে নাডা পাতিলে মানে তো আমাৰ খ্ৰীষ্টিয়ান ধৰ্মৰ বিৰোধে হ'ব নেকি বুলি আমি ভাবো কিন্তু এটোটো ভুল ধাৰণা আজিকালি সবে বুজিছে সবে ওলাই আহিছে যে নাডাটো ভালদৰে পাতিব লাগে বিকজ ইট ইজ আ ৰেংমা নেশ্যনেল ডে আৰু এই নাডাটো আগতে 7 দিন পাতে এটা ইয়াৰলি এবাৰহে আমাৰ কিন্তু নাডা ফেষ্টিভেল হ'ব তেতিয়া তাক যদি ফাংচনত পাতিব যাওঁ তেতিয়া বহুত কষ্ট হৈ যায় যে আমাৰ কিন্তু কাৰ্বি মানুহৰটো এনেকুৱা আছে যে জোনেল ফেষ্টিভেল পৰা ষ্টাৰ্টিং কৰি এনি মানে যিটো কাইণ্ড অফ ফেষ্টিভেল মানে এনেকুৱা ক্ষেত্ৰত আমাৰ ৰেড নং চিং দি নিমচ কিৰো হাচাৰকা এনেকুৱা থাকে আৰু ৰেডিমেড পাতে আৰু কালি যদি প্ৰগ্ৰাম কৰাৰ পাৰ্টিচিপেট গুৱাহাটী যাব লাগে কিন্তু আজি ৰাতি ৰেডিমেড অলপমান ৰিহাৰ্চেল কৰিলে হৈ যায় আৰু সেইকাৰণে আমাৰ যে আৰ্ট এণ্ড কালচাৰ ডিপাৰ্টমেণ্ট পৰা এতিয়া এনেকুৱা আছে আমাৰ ড্ৰামাৰ কাৰণে কিবা আপোনাৰ ট্ৰেইনিং চলি আছে ড্ৰাম কিবা কাৰণে বজাবৰ কাৰণে ট্ৰেইনিং চলি আছে এতিয়া আমাৰ কালচাৰেল ট্ৰাইবেল কালচাৰ বহুত ৰিচ আছে কালচাৰ আমাৰ মিজো হওক নাগা হওক কাৰ্বি হওক কুকি হওক ডিমাচা হওক আমাৰ সেই কালচাৰ বহুত ৰিচ আছে সেইকাৰণে আমি লাহে লাহে যদি এইটো যদি আমি যদি ধৰি নাৰাখে তেনেহ'লে চব হেৰাই যাব সেইকাৰণে আমি এতিয়া নিউ উঠি হোৱা যুৱককেইটা ধৰিব লাগিব ময়ো আগতে চব পাহৰিলোঁ এইখিনিত কিন্তু যেতিয়া গভৰ্ণমেণ্ট কলেজত ষ্টাৰ্ট মানে ইয়াতে মই এডমিশ্যন ল'লোঁ তেতিয়া আমাৰ কলেজ ফ্ৰেছাৰ্ছ তেতিয়াৰ পৰাহে আমাৰ কাৰ্বি আমাৰ যিটো ট্ৰেডিশ্যনেল যিটো আমাৰ ডান্সখিনি ৰেড লং চিং দিয়ে বা নিমচ কৰোঁ তাতে শিকিছোঁ মই আমি ছ'চিয়েল মিডিয়া মাধ্যম লাইন কৰি পেলাই মই আজি আমাক সকলো ৰেংমা নাডা পষ্ট হাৰ্ভেষ্ট ফেষ্টিভেলৰ চালাম জনাইছোঁ আপোনালোকক আজি আমি নাডা ফেষ্টিভেল চেলিব্ৰেট কৰাটো এতিয়াৰ পৰা নহয় কিন্তু আমি পূৰ্বপুৰুষৰ পৰা আমি চেলিব্ৰেট কৰি আহিছোঁ ঠিক তেনেধৰণে আজি কাৰ্বি আংলং অট'নমাছ কাউন্সিল আমাক 1996-97ত 27 নৱেম্বৰ এটা আমাক ৰেষ্ট্ৰিক্টেড হলিডে বুলি দিয়া হৈছে আৰু এতিয়া আমি কেলেণ্ডাৰত দেখা পাইছোঁ 28 নৱেম্বৰটো এতিয়াও ৰেষ্ট্ৰিক্টেড হলিডে বুলি দিছে সেই আমাৰ জাতিক মান দিয়াৰ বাবে আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিলক ধন্যবাদ দিছোঁ 2 নম্বৰ কথাটো হৈছে আজি নাডা বুলি পেলাই আমাৰ ফেষ্টিভেলটো আমি আগতে ছুটিৰ কাৰণে পাতোঁ কিন্তু আজি আমাৰ ডক্টৰ তুলিৰাম ৰহাং ডাঙৰীয়া CM অনাৰেবল CM ছাৰ ডাঙৰীয়াই যোৱা বছৰ 2022 ফেব্ৰুৱাৰী মাহতে যেতিয়া কাউন্সিল লাষ্ট ছেশ্যন আছিলে তেতিয়া তাতে ঘোষণা কৰিছে যে ৰেংমা নাডা ফেষ্টিভেলৰ কাৰণেও এটা মানে আপোনালোকক ফাণ্ড দিয়া হ'ব ওৱান টাইম এছিষ্টেঞ্চ হ'লেও ফাণ্ড দিয়া হ'ব বুলি কৈছে সেইটো বাবে আজি আপোনালোকৰ মিডিয়া থ্ৰুৱেদি মই আমাৰ ডক্টৰ তুলিৰাম ৰহাং ডাঙৰীয়া CM ছাৰ ডাঙৰীয়াক মই ধন্যবাদ দিব বিচাৰিছোঁ ঠিক তেনেধৰণে এইবাৰ আমি 4টা জোন হৈ পেলাই আমি নাডাটো পতা হৈছে এটা হৈছে কেলিয়া জোন এইটো হৈছে জংফাৰ পৰা আদি কৰি একদম বৰ্ডাংচলৈকে এটা হৈছে টেকৰং জোন এইটো হৈছে চকিলা সৈনিক ফাঞ্চৰৰ পৰা ষ্টাৰ্ট কৰি পেলাই একদম ৰিক্টাংগাৰীলৈকে এইটো এটা জোন আৰু এটা জোনটো আছে আমাৰ ইয়াতে বৰজান সমষ্টিত আছে আৰু লাষ্ট 4 নম্বৰ জোনটো হৈছে আমাৰ ডিফু জোন আমি জোনেল ৱাইজ এবাৰ সেইটো কাৰণে পাতিবলগীয়া হৈছে কিয়নো আজি আমি যোনটো কাউন্সিলৰ পৰা আমাক সহায় দিছে সেই সহায়টো আমি খালি খাই পেলাই নেপেলাম কিন্তু আমি সিদ্ধান্ত লৈছোঁ যে আহি থকা কাৰ্বি ইউথ ফেষ্টিভেল গল্ডেন জুবলিত আমাৰ ৰেংমা জাতি হিচাপে আমাৰো অৱদান থাকিব লাগিব আমাৰ যোগদান থাকিব লাগিব আৰু আজি মই এইটো ডিক্লেয়াৰ কৰিব বিচাৰিছোঁ যে
কাৰ্বি ইউথ ফেষ্টিভেল গল্ডেন জুবলিৰ কাৰণে আমাৰ ৰেংমা নাগা কাৰ্বি আংলঙত থকা আমি 100% আমি যোগদান দিম আমাৰ ফালৰ পৰা আমি যি কৰিব লাগে আমি চেষ্টা কৰিম বুলি পেলাই আজি মই ডিক্লেয়াৰো কৰা হৈছে। থেংক ইউ।